আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ আমাৰ নাইট টাইম ৰুটিন 9 PM to 11 PM আমি কি কৰোঁ যেতিয়া আমাৰ ৰাতি ডিনাৰ হৈ যায় তাৰপিছত আমাৰ এটাই কাম থাকে যে ঘৰখন আকৌ অৰ্গেনাইজ কৰিব লাগে আমি ৰাতিয়ে যিমানখিনি পাৰোঁ আইৰাৰ টয়জবিলাক জাগাত থৈ দিওঁ অকণমান ঘৰখন ক্লিন কৰোঁ যিহেতু ৰাতিপুৱা উঠি পেলাই তাই আকৌ খেলিব আৰু লেতেৰা পাৰে তাইতো খেলি ভাল নাপাব হয়নে নহয় বাৰু আৰু যিহেতু আমি দুজন মিলি পেলাই কৰোঁ যিহেতু কাম যেন নালাগে বহুত ভাল লাগে একেলগে কথা বতৰা পাতি পেলাই আমি কাম কৰোঁ আৰু আইৰাও আমাক হেল্প কৰে মানে কি বুজিছেনে নাই তাই আকৌ কাম বঢ়ায় এইটো কৰি আহিলোঁ সেইটো আকৌ বঢ়ালে বাৰু একো নাই সেনেকৈতো তাই শিকিব হয়নে নহয় তাৰপিছত মই যাওঁ মোৰ অলপ স্কিন কেয়াৰত বাপেকে তাইক ৰেডি কৰাই দিয়া মানে মই মোৰ অলপ স্কিন কেয়াৰ কৰি লওঁ নহ'লে একেবাৰে টাইম নাপাওঁ ৰাতিপুৱা উঠি পেলাইতো মই কেতিয়াবা এনেকুৱা হয় যে ক্ৰীম লগাবও টাইম নাপাওঁ বাৰু একো নাই তাই অকণমান ডাঙৰ হ'লে চব ঠিক হৈ যাব আৰু এইফালে ৰাতি আমি অকণমান তাইক এনেকৈ টাইম দিওঁ যাতে তাই জল্দি শুই যায় তাৰপিছত আমি দুটা অকণমান নেটফ্লিক্স ছিৰিজ বা কিবা শ্বৰ্ট মুভি চাই শুই দিওঁ